নমস্কাৰ বন্ধুসকল, তোমালোকৰ এই মূল্যৱান সময়খিনি কেতিয়াও বেলেগক ইমপ্ৰেছ কৰিবলৈ গৈ তুমি কিন্তু পাৰ নকৰিবা। কাৰণ এই সমাজত এনেকুৱা বহুত মানুহ আছে যি তোমাক ভালো পাব পাৰে, বেয়াও পাব পাৰে। তুমি সকলোকে ইমপ্ৰেছ কৰিব নোৱাৰা। তুমি বেলেগৰ কথা ভাবি থাকিলে তোমাৰ সদায় মনটোহে দুখী হৈ থাকিব। গতিকে বেলেগক ইমপ্ৰেছ কৰিবলৈ গৈ তোমাৰ এই সময়খিনি কেতিয়াও পাৰ নকৰিবা। আৰু নেক্সট পইণ্টটো হৈছে এই পৃথিৱীৰ 90% মানুহেই স্বাৰ্থলোভী। নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকে বহুত কিবা কিবি কৰি দিব তোমাক, কিন্তু যেতিয়া তেওঁলোকৰ সেই স্বাৰ্থ সিদ্ধি হ'ব তেতিয়া তোমাক তেওঁলোকে লাথহে মাৰিব। গতিকে বেলেগক ইমপ্ৰেছ কৰিবলৈ গৈ তোমাৰ এই মূল্যৱান সময়খিনি কিন্তু পাৰ নকৰিবা। তুমি নিজক সময় দিয়া, স্কিল ডেভেলপ কৰিবৰ কাৰণে সময় দিয়া আৰু তুমি কোন তাক জানিবৰ বাবে সময় দিয়া। ধন্যবাদ বন্ধুসকল। অলৱেজ বি পজিটিভ। থেংক ইউ।